এটা পেণ্ডেল ৰেডি হৈ গ'ল। তাৰপিছত আমাৰ ঘৰৰ ওচৰতে তাৰপিছত পেণ্ডেলটো দেখাই দি আছোঁ। আমি ইয়াত লাইটিং কৰিছোঁ, বেছি দূৰ নহয়, 10-20 মিনিটমান হ'ব। ঘৰৰ ওচৰতে বিয়া এখন আছে, লাইটিং কৰি আছোঁ। লাইটিংটো দেখাই দি আছোঁ কেনেকুৱা হৈছে। আহক ভিতৰলৈ অলপমান দেখাই দি আছোঁ। এইফালে মেইন ফুলৰ গেটটো হয়তো, তাৰপিছত এইফালে গেট দেখিছে ধুনীয়াকৈ লিখা আছে। ইয়াত অলপ আজি বিয়াখন আজি হয়। এতিয়া ছোৱালী ঘৰৰ হয়, ছোৱালী বিয়া দিব, দেখাই দিছোঁ। ইয়াতো আমি ফগ লাইট লগোৱা হৈছে ষ্টেজত, মানে ঝুমুৰ লগোৱা হৈছে। ঝুমুৰ দেখিছে, এটা ফগ লাইট লগোৱা হৈছে ডাঙৰকৈ। কেনেকুৱা হৈছে ষ্টেজটো জনাব। এইফালে কইনা ওলাব আৰু এতিয়া কইনা আদৰিবৰ কাৰণে অলপ নাচ গান চলি আছে। এইফালে ডাঙৰ ডিজে এটা আছে, এইবাৰ আমাৰ ঝুমুৰ অলপ ইউনিক টাইপত লগোৱা হৈছে। এইফালে মাজত এটা প'ষ্ট দি দিলে, এই প'ষ্টটোৰ কাৰণে আমি এইফালে ছাইডত লগাবলগীয়া হৈছে, দেখিছে। আৰু সেইফালে এটা আছে, এইটো দেখিছে। এইবাৰ ডিজাইনটো অলপমান বেলেগ হ'ল, নহ'লে আমি মাজত দিওঁ ঝুমুৰ সদায় মাজতে থাকে, এইবাৰ ছাইড দিবলগীয়া হৈছে। কাৰ্পেট দেখিছে নাই? এবাৰ কাৰ্পেট একদম ঘৰত পাৰা টাইপৰ কাৰ্পেট হয়, একদম ধুনীয়াকৈ দেখিছে নাই? কাৰ্পেট বেলেগ টাইপৰ, নতুন কাৰ্পেট হয় গোটেইখিনি লগাই দিছে। কইনা ওলাই আহিলে ভাজি ৰাখি কইনাটো। দৰা দৰি কৰিছে, চাই লওক। তাৰপিছত আহি আছে এতিয়া বৰ্তমান ৰাস্তা এইখিনি জেগাখিনি কোনে কোনে চিনি পাইছে জনাব। এইখিনি জেগা কোনে কোনে চিনি পাইছে জনাব। আপুনি দৰা অহা দেখাইছিলোঁ, এতিয়া বৰ্তমান কইনা গৈ আছে। এই ছুটি লৈ কিনি মিলাই দিলে আৰু আমাৰ ইয়াতে এনেকৈ অলপ জলদিকৈ বিয়াটো খতম হৈ গ'ল। কইনা যিহেতু দিছে, বাকীখিনি চব দৰা ঘৰত নিয়মখিনি কৰিব আৰু। এইফালে গাড়ী দেখিছে স্কৰ্পিঅ এখন ৰখি আছে, ইয়াতে কইনা যাব। কেনেকুৱা লাগিছে আৰু আমাৰ লগতে লাইটিংখিনি কেনেকুৱা হৈছিলে জনাব। আৰু লগতে লাইটিংখিনি কেনেকুৱা হৈছে, ডিজাইনটো আৰু পেণ্ডেলৰ ডিজাইনটো কেনেকুৱা হৈছিলে জনাব। আজিলৈ সেইটো কি টান আৰু অলপ বাছ বাছ বাছ। ফাইনেল চেক কেনেকুৱা হৈছে পেণ্ডেল আৰু লাইটিং ডিজাইনখিনি ভাল লাগিলে জনাব।